নকৰিব চাই থাকক মই দেখাই দেখাই গৈ আছোঁ আমি প্ৰথমতে আমি গিফ্ট ল'ব সোমালোঁ দেই তাৰপিছতহে মানে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই মানে পাহৰিলোঁ ব্লগ কৰিব লাগে তাৰপিছত মনত পৰিছে মোক ব্লগ কৰিব লাগে তাৰপিছত ষ্টাৰ্ট কৰিলোঁ ব্লগটো আমি আহি পালোঁ আৰু এইফালে আমাক প্ৰথমতে দিলে চাহ আৰু এইফালে লিজা আৰু এইফালে ভাইটি হাই দিয়া হেল্ল' হেল্ল' সুমন মাহী কোৱা হেল্ল' হেল্ল' হাই দিয়া মনো হাই আৰু আমি আহিছিলোঁ এই পোৱালিটো দেখিছেনে আমি ইয়াৰে আন্না পখন্না খাবলৈ আহিছিলোঁ আৰু 6 মান্থ কমপ্লিট হ'ল এইফালে আমি ভাত খাই আছোঁ মই ভাতটো এটা খোৱা হ'লে আৰু এইফালে ভাইটি দাদা এইটো হাঁহ মাংস নেকি যি খাওঁ সেইটো লৈ ল ন इधर भी थोड़ा स्माइल कर दे আৰু আমি আহিছিলোঁ ইয়াৰ অন্নপ্ৰসন্ন আছে এই বেটিজনী আমি খাই ল'লোঁ হেল্ল' কৈ দিয়াচোন সুমন মাহী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই এইফালে ৰঞ্জন আমি যাওঁ দেই থাকা বাই বাই যাবা কৈছোঁ যাওঁ দেই যাওঁ আৰু আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ ঘৰলৈ বুলি ওলাইছোঁ এতিয়া কৰিছিলোঁ কি বস্তু ক'ত দেখিছিলা আইডিয়া কৰা নেকি বুলি সুধিছে আকৌ ক'ত কৰিছিলা তুমি তিনিচুকীয়া কৰিছিলা নি সেই বৰগুৰিখনত সেই ইলেক্ট্ৰনিক্স মেকানিক আছিলে হৈ গ'ল নেকি আমি ওলাওঁ তোমাৰ শেষ হৈ গ'ল এইটো টিচাৰ কৰা ন এতিয়া টিচাৰ বাহ মানে শেষ টিচাৰ তাকে বাবাই বাই দেই বাই লগ পাম আৰু দেই আহিবা আমাৰ ঘৰলৈ দেই ঠিক আছে দিয়া বাই বাই আৰু আমি আহিছিলোঁ অন্নপ্ৰসন্ন খাবলৈ আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ তো এইফালে ভাইটি গৈ আছোঁ বাইক আনিব আমি যাওঁ